নমস্কাৰ আমাৰ ইউটিউব চেনেল পিংকু প্ৰিয়ম সুমিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি লক্ষ্মী পূজাৰ দিনা সকলোলৈকে লক্ষ্মী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু দেৱী মাৰ চৰণত সেৱা জনাইছো আমি লক্ষ্মী পূজাৰ দিনা আজি আমি সপৰিয়ালে কি কৰিছো ৰাতিপুৱাৰ পৰা আপোনালোকক অকনমান দেখাবলৈ চেষ্টা কৰিছো আপোনালোকে আগৰ ভিডিঅ'বিলাকক যেনেকৈ আমাক মৰম দিছে এইটো ভিডিঅ' চাই ভাল পাব বুলি আশা কৰিছো আৰু যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেন্তে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি ল'বলৈ নাপাহৰিব যাতে আমি পৰৱৰ্তী সময়ত এনে ধৰণৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়ালে নটিফিকেশ্যন আপোনালোকে লাভ কৰে আহক আজি আমি লক্ষ্মী পূজা কেনেদৰে উদযাপন কৰিলো ৰাতিপুৱাৰ পৰা কি ধৰণেৰে দিনটো কটালো লক্ষ্মী পূজাৰ কাৰণে আমি কি কৰিলো আপোনালোকক আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে দেখাবলৈ যত্ন কৰিছো এই আজি লক্ষ্মী পূজাৰ কাৰণে সকলো ব্যস্ত কামত আজি পুৱাৰ পৰা সকলো ব্যস্ত হৈ আছে আজি লক্ষ্মী পূজাৰ বিভিন্ন কামত আমাৰ প্ৰসাদ ঠিক কৰিছে এয়া ভণ্টিয়ে ৰংগোলী আঁকিছে আলপনাটো কেনেকুৱা হৈছে আপোনালোকে জনাবচোন কমেণ্ট কৰি চিম্পলকৈ আঁকিছে আজি বাহিৰত ভালকৈ আঁকিব পৰা নাই যিহেতু আজি বতৰটো খুব বেয়া বৰষুণ দি আছে এইটো লক্ষ্মী পূজাৰ আমাৰ বিশেষ প্ৰসাদ সকলোৱে ভাল পায় খাই আমিও খুব ভাল পাওঁ সেইকাৰণে লক্ষ্মী পূজাৰ দিনাখন এইটো প্ৰতি বছৰে মায়ে বনায় কেনেকৈ বনায় মায়ে কৈ দিব বাৰু মই মানে নাৰিকলটো ৰুকি লৈছোঁ নাৰিকল ৰুকাৰ পাছত চেনি সানি তাৰপিছত চিৰাখিনি ধুই লৈছোঁ চিৰাখিনি ধুই লৈ তাত চেনি মিহলাই আৰু নাৰিকলখিনি মিহলাই দিছোঁ আৰু অলপ আঠা হ'ব যে চিৰাখিনি ধোৱাৰ পাছত আঠা হ'বতো তাৰপাছতে মই নাৰিকলখিনি মিহলাই লাডু কৰিম অথনি যে কৈছিলোঁ মই নাৰিকল চিৰা আৰু চেনি মিক্স কৰি থওঁ টান হ'লে লাডু বনাম বুলি এতিয়া তাকে বনাই আছোঁ এয়া চাওক কি ধুনীয়া ধুনীয়া লাডু হৈছে মাহে লক্ষী আগমনে মাহে আনু আগে বাহি আনন্দে ন ধৰে
হিয়া কি মাহে দৰিদ্ৰৰ ঘৰলৈ মাহে লক্ষী আই আহিছে মাহে অপূৰ্ব যতনে লমে চৰণতে ধূলিকি মাহে দৰিদ্ৰৰ ঘৰলৈ এয়া আমাৰ পূজা ভাগিছে আৰু মায়ে সেয়া প্ৰসাদ ঠিক কৰিছে আমি সকলো গোসাঁই ঠাইৰ ওচৰতে বহি আছোঁ লক্ষী পূজা 7টালৈকে মিলিছিলে 7টাত এয়া আমি আয়োজন কৰি 7টাত ভাঙি আৰু এয়া প্ৰসাদ বিলাবলৈ আৰম্ভ কৰিছোঁ হোৱাটছআপ ভিডিঅ' কলত আমাৰ ভনীজোৱাইও আমাৰ ঘৰৰ হ'বলগীয়া ভনীজোৱাই এয়া চাই আছে লক্ষী পূজা হেপী লক্ষী পূজা এয়া মায়ে প্ৰসাদ পায়স ভাগ কৰিছে এয়া পায়স প্ৰসাদ ভাগ কৰা হৈ গ'ল মা চাই দিয়ক এবাৰ এয়া পায়স ভাগ কৰি আছোঁ প্ৰসাদ ভাগ হৈ গ'ল কেনেকুৱা আছে নাজানো খালেহে গম পাম এয়া আমাৰ প্ৰতিদেৱে অকলে অকলে খাই আছে মেইন ভকতে আগতে খাব লাগিব ঘৰখনৰ মূল মানুহ ন ঘৰখনৰ মূল মানুহ ময়েই যেতিয়া আৰু আগতেতো খাবই লাগিব মই মূল হ'লেও মানে মতা মানুহজন বেছি মূল থাকে এয়া জোনাই ভিডিঅ' কৰি আছে এতিয়া আমি সকলোৱে প্ৰসাদ খাই লওঁ ভিডিঅ'টো আৰু আপোনালোকক দেখাই আছোঁ এয়া মোৰ বন্ধু তেজপুৰত আছে তেজপুৰৰ পৰা হোৱাটছআপ ভিডিঅ' কল কৰি আমাৰ লক্ষী পূজা উপভোগ কৰিছে কি ক'বা লক্ষী পূজা বুলি আমাৰ বহুত মিছ কৰিছো অকলে অকলে পাৰ কৰিবলগীয়া হৈছে বন্ধুৱে দেখুৱাবলৈ খুব ভাল লাগিছে লক্ষী পূজা শুভেচ্ছা থাকিলে তুমি গ'লাগে এই আছা খাবলৈ নোপোৱা এই আছা পায়স পায়স আৰু লাডু চোৱা লাডু তোমাক লোভ লগাই দিছে আৰু চোৱা মিঠাই চোৱা মিঠাই পঠাই দিম এতিয়া ৰ'বা তুমি দুৱাৰ মুখত ৰখি থাকা পাই যাবগৈ তুমি শুই থাকা আমি খাওঁ ধুনীয়া ধুনীয়া ব্যঞ্জন ঠিক আছে তোমাৰ হয় আমি সকলোৱে অকণ অকণ বেছিকৈ খাই দিম বাৰু ঠিক আছে মই পাই যাম দেই তেতিয়া অঁ তোমালে মনত পৰিছে ৰাতি ধুত আহিছে এতিয়া আহিলাহেঁতেন তোমালে মনত পৰি আছে এয়া ঘৰৰ পূজা শেষ কৰি আমি আমাৰ তৰাজান সন্মিলনৰ পূজা মন্দিৰলৈ আহিছোঁ দেৱী মাৰ চৰণত সেৱা আগবঢ়াবলৈ
লক্ষী পূজাৰ দিনা আমি কি কৰিলোঁ দিনটো আজি এই ভিডিঅ'টোৰ জৰিয়তে অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিছে তেন্তে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব যাতে পৰৱৰ্তী সময়ত আমি এনেধৰণৰ ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যনটো প্ৰথমতেই লাভ কৰিব পাৰে আজিলৈ ইমানেই পুনৰ লগ পাম আপোনালোকক এটা পৰৱৰ্তী ভিডিঅ'ত আজিলৈ আহোঁ সকলোলৈকে পুনৰবাৰ লক্ষী পূজাৰ শুভকামনা জনাই লক্ষীমাৰ চৰণত সেৱা আগবঢ়াইছোঁ যাতে সকলোৰে দিনবোৰ সুন্দৰ হওক ধন্যবাদ